ৰাইজৰ দলৰে নহব ঝাৰখণ্ড মুক্তি মৰ্চাৰে হ'ব মিত্ৰতা মিত্ৰতাৰ বাৰ্তা লৈ ৰাঁচী পালেগৈ গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতেই কংগ্ৰেছৰ তৎপৰতা চাহবাগানৰ ভোটত খহনীয়াৰ আশংকাত তৎপৰ কংগ্ৰেছ ৰাইজৰ দলৰ সৈতে মিত্ৰতাত বিৰতি আৰু তাৰ পাছতেই জেএমএমৰ সৈতে মিত্ৰতাৰ বাৰ্তা লৈ সুদূৰ ঝাৰখণ্ডত উপস্থিত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ শেহতীয়াকৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ভ্ৰমণ কৰে অসম এই ভ্ৰমণ কালত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰৰ এক ইফতাৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে মিজিকাজান চাহ বাগিচাত এক জনসমাৱেশতো অংশগ্ৰহণ কৰে অসম ভ্ৰমণ কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী হেমন্ত সোৰেনৰ ঘোষণা জয় ভাৰত পাৰ্টিৰ সৈতে মিত্ৰতাৰী নিৰ্বাচনত অৱতীৰ্ণ হ'ব জেএমএম হেমন্ত সোৰেনৰ অসম ভ্ৰমণ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণাৰ পাছতে হাহাকাৰ লাগিছে কংগ্ৰেছত কাৰণ ঝাৰখণ্ডত বৰ্তমান চলি আছে কংগ্ৰেছ জেএমএমৰ চৰকাৰ তেনেস্থলত অসমত কংগ্ৰেছক এৰি কিয় অখ্যাত জয় ভাৰত পাৰ্টিৰ সৈতে মিত্ৰতা হেমন্ত সোৰেনৰ এই প্ৰশ্নৰ উত্তৰ বিচাৰি আৰু মিত্ৰতাৰ বাৰ্তা লৈ বৃহস্পতিবাৰে ৰাঁচীত উপস্থিত হ'লগৈ গৌৰৱ গগৈ ইয়াৰ লগতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক সাক্ষাৎ কৰাৰ চেষ্টা চলাব বুলিও মন্তব্য কৰে একে সময়তে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও প্ৰশ্ন হৈছে যি সময়ত কংগ্ৰেছ সভাপতিগৰাকীয়ে ৰাইজৰ দলৰ প্ৰতিনিধিক 1 মিনিট সময় দিবলৈ অপাৰক হ'ল সেইগৰাকী কংগ্ৰেছ সভাপতিয়ে কিয় তৰা নৰা ছিগি উপস্থিত হ'ল ঝাৰখণ্ডত খবৰ অনুসৰি শেহতীয়াকৈ অসমৰ ৰাজনীতিত সক্ৰিয় হৈছে জয় ভাৰত পাৰ্টি নামৰ এটা ৰাজনৈতিক দল এই দলটোৱে বিগত সময়ছোৱাত চাহ বাগিচা অঞ্চলত কুচকাৱাজ চলাই আছে জয় ভাৰত পাৰ্টিৰ প্ৰাথমিক লক্ষ্যই হ'ল চাহ বাগিচা অঞ্চলৰ ভোটাৰ বিশেষকৈ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী ভোটাৰসকলক দলটোৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই ভোটাৰসকল পৰম্পৰাগতভাৱে কংগ্ৰেছৰ ভোটাৰ হিচাপে পৰিচিত এনে পৰিস্থিতিত কংগ্ৰেছৰ আন এটা ভোট বেংক জয় ভাৰত পাৰ্টিৰ বাবে থৰক পৰক হৈ পৰিছে আৰু সেই দলটোৰ আমন্ত্ৰণ মৰ্মে অসম ভ্ৰমণ কৰি গ'ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ইয়াৰ এদিন পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ঝাৰখণ্ডত উপস্থিত হোৱা ঘটনাই স্বাভাৱিকতেই ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে